একেবারে কোনো জৰাজীৰ্ণ অৱস্থা জৰাজীৰ্ণ আমি আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকক যাওক প্ৰেক্টিকেলি চাওক এক বিন্দু ইয়াত সঁচা কথাৰ বাহিৰে মিছা কথা নাই। মেম্বাৰ হোৱাটো আজি কেইবছৰ হ'ল? প্ৰায় 3 বছৰ 2 বছৰমান হ'ল 3 বছৰ মানে হ'ল। আমি লাষ্ট আপোনাৰ হেৰি কি কয় সঞ্জয় দাস যেতিয়া নেকি SC বোৰৰ চেয়াৰমেনো আছিল তেতিয়া ৰাস্তা পাইছোঁ, তাৰপিছৰ পৰা আৰু ৰাস্তা নাই আমাৰ। আচ্ছা বহুত অফিচত বহুতবাৰ আমি ৰাইজ আহিলোঁ, কথাও দিলে প্ৰতিশ্ৰুতিও দিলে আমি কাগজো দিলোঁ, কিন্তু লাষ্টত গৈ আমাৰ নৱেম্বৰ মাহত ক'লে যে কোড অফ কণ্ডাক্ট লাগি আছে গতিকে এতিয়া নহ'ব, ডিচেম্বৰত আমি ধৰিম ৰাস্তা। তাৰপিছত আপোনাৰ কি হ'ল ডিচেম্বৰত আজি আমি আকৌ গম পালোঁ যে ৰাস্তাটো ক'ৰবাত কাটি দিছে, তেতিয়া আমি আকৌ ৰাইজ ওলাই আহিছোঁ। তেতিয়া আকৌ চেয়াৰমেন ছাৰক লগ কৰিছোঁ, তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে যে জানুৱাৰীৰ ভিতৰত ৰাস্তাৰ কাম আদায় দিব। দুদিনীয়া এটা সমস্যা আমি 4 নম্বৰ ৱাৰ্ডৰ জনসাধাৰণ গোটেই ৰাইজ ওলাই আহিছোঁ। আমি নৱেম্বৰ মাহতো আহিছোঁ, আমি কাগজ দিছোঁ। 1 মিনিট, আমি নৱেম্বৰ মাহতো আহি পেলাই চেয়াৰমেনক লগ কৰিছোঁ, তেখেতে ক'লে যে কোড অফ কণ্ডাক্ট লাগি আছে গতিকে এতিয়া কাম নহ'ব, ৰাস্তাৰ কাম ধৰা আছে, ইষ্টিমেট ধৰা আছে, পূজাৰ পিছত কোড অফ কণ্ডাক্ট মানে ডিচেম্বৰত কোড অফ কণ্ডাক্ট শেষ হ'ব, আমি তেতিয়া ধৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। এইটো যদি জানুৱাৰী লাষ্টলৈকে আমি চাম, তাৰপিছত একো নহয় তেনে জানুৱাৰী ফেব্ৰুৱাৰী 1 তাৰিখ মানত আমি আহিম, আপোনালোকে আহিব, আমি ফেব্ৰুৱাৰী 1 তাৰিখ আহিম, জানুৱাৰী কমপ্লিট চাম। কিহৰ কাৰণে কামটো কৰিব পৰা নাই? ইলেকশ্যনৰ কাৰণে কৈ আছে হ'ব, চেংচন হোৱা নাই, এইটো প্ৰব্লেম, এইটো কিবা কৈ থাকে। আমি যেতিয়া আহোঁ তেতিয়া আগত আহিলে পূজাৰ পিছত ধৰিব, এতিয়া পূজাৰ পিছতো নধৰিলে। এতিয়া আমাৰ ল'ৰা ছোৱালী ইমান সৰু ল'ৰা ছোৱালী ধৰিতো ওলাই বাটত পৰিলে ছিঙি ছিঙি যায়, চাইকেল লৈ গ'লে ওলাব নোৱাৰা। কেই নম্বৰ ৱাৰ্ড আপোনাৰ? ৱাৰ্ড মেম্বাৰ কোন আপোনালোকৰ? নিজে ৱাৰ্ডটো নিজে